নমস্কাৰ বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ হৈছে যে মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত নয়নজ্যোতি শৰ্মাৰ এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। নয়নজ্যোতি শৰ্মাৰ পৰীক্ষা নিয়ন্ত্ৰক কিন্তু এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'বনে নহ'ব তাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যে যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি পেলাই অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগতীয়াকৈ লাভ কৰিব। বন্ধু বান্ধৱীসকল বলক অকণো পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ কথাটো হ'ল কি সময়মতে ফলাফলটো দিব লাগে। গতিকে দুটা কথা 30% আমি চিলেবাছ কৰ্তন কৰিছোঁ। তাৰ লগতে আমাৰ যদি ফেব্ৰুৱাৰী মাহত ফাৰ্ষ্ট উইকত যেনেকৈ পৰীক্ষা হয় এইটো অলপ পিছু হ'ব, কিন্তু ফলাফল আমি সময়মতে দিম। কাৰণ নিৰ্বাচনো আহি আছে 21-ত। গতিকে আমি একো সমস্যা নোহোৱাকৈ যাতে 21ত অৱতীৰ্ণ হ'ব লগা যিখিনি ছাত্ৰ ছাত্ৰী আছে সেইখিনিতে সময়মতে পৰীক্ষা ৰিজাল্ট ফলাফলটো পায় তাৰ প্ৰচেষ্টাত আমি ৰখি আছোঁ। সম্পূৰ্ণকৈ খোল খাব মানে এতিয়াওতো আমাৰ এই ক্ষেত্ৰত আমি সম্পূৰ্ণ ডিচিশ্যন এটা ল'ব আমি নোৱাৰোঁ। ইতিমধ্যে সময় অনুসৰি আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে জনাই আছে, গাইডলাইন্স দি আছে। গতিকে আমাৰ অনলাইন আৰু অফলাইন দুয়োটা চলি থাকিব। চলি থকাৰ সময়ত আমাৰ যি 30% হ্ৰাস কৰিব সেইটো আমি দেখিছোঁ যে ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত শেষ হ'ব আমাৰ যিটো একাডেমিক কেলেণ্ডাৰ আছে সেইমতে। গতিকে এতিয়ালৈকে আমাৰ অফলাইন আৰু অনলাইন দুয়োটাই পৰীক্ষা চলি থাকিব।